এটা সৰু ভিডিঅ' লৈ গ'লোঁ। ভিডিঅ'টো আচলতে আজি দিছে হাই ছেকেণ্ডেৰী ৰিজাল্ট ৰিজাল্টটো দিছে তেতিয়া আমাৰ পাৰ্কৰ মানে এজন বৰ্তাৰ ছোৱালী এজনীয়ে দিছে হাই ছেকেণ্ডেৰী। তেওঁ মানে হাই ছেকেণ্ডেৰী দিছে, তেওঁ পাছ কৰিলে তেওঁ জীয়েকে। বাকী মোৰ ওচৰলৈ আহিলে পটককৈ, মই মানে ৰৈ আছিলোঁ। মোৰ ওচৰলৈ আহি ক'লে যে তুমি দোকানলৈ যাবা, মই তোমাক 500 টকা এটা দিছোঁ, তুমি যি আনা আনিবা, মানে মিঠাই আনিব কৈছে আৰু যে আমাৰ পাৰ্কৰ মানুহখিনি খাবলৈ। বাকী মানে তেওঁ মানে মই চকুত অলপ চকু পানী দেখিলোঁ, মানে অলপ মানে মোৰ নিজৰে লাগিলে যে লাগে ফাৰ্ষ্ট ডিভিজনেই আহক বা ছেকেণ্ড ডিভিজনেই আহক বা লেটাৰে ধৰক বা তাই থাৰ্ড ডিভিজনেই আহক বা যিয়ে হওক নহওক, যে ছোৱালীজনী পাছ কৰিছে, বাপেকৰ সেইটোৱে মানে শান্তি মনত। চাগে বাপেকে ভাবিছিলে হয়তো পাছ কৰিবনে নকৰে, যোনটো পাছ কৰিছে। মই ৰিজাল্টৰ কিমান ডিভিজন গ'ল সেইটো নুসুধিলোঁ, তথাপিও যেনেকৈ ক'লে যে মই ক'লোঁ 300 টকাহে খৰচ হ'ব, 60জন মানুহ আছে, বোলে 500 টকা দিছোঁ, তুমি যি আনা সেইটোৱে আনিবা আৰু, মানে একো নক'লে আৰু, অকল সেইটো কৰি থৈ গুচি গ'ল মোক। বাকী মোৰ এনেকুৱা লাগিলে যে তেওঁ আজি মনৰ পৰা বহুত সুখী, অকণমান মানে চকু পানী উলিয়াই গ'ল। কিছুমানে হাই ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ঘৰত খোজে, বাইক খোজে, স্কুটি লাগে কয়, মোবাইল লাগে কয়, ঘৰত উৎপাত লগায়। সেইবোৰ নকৰিব। দেউতাহঁতি ভাবে যাতে, দেউতা মাহঁতি ভাবে যাতে ল'ৰা ছোৱালীটো যেনে তেনে পাছ কৰক, কিবা এটা হ'লেও কৰক ভৱিষ্যতে, যাতে সেইটো ভাবি থাকে। আমি যদি পাছ কৰাৰ পিছতে যদি আকৌ যদি দেউতা মাহঁতক যদি গাড়ী লাগে কওঁ, বাইক লাগে কওঁ, স্কুটি লাগে কওঁ, তেওঁলোকে মনত দুখ পাব। আচলতে কথাটো হ'ল সেইটো, খোজক, নুখুজিবলৈ কোৱা নাই, কিন্তু যে আজিয়ে লাগে এতিয়াই লাগে তেনেকুৱা নকৰিব। ক'ব যে দিবি আৰু কেতিয়াবা পইচা চইচা যদি হয় তেতিয়া দিবি, তেনেকৈ ক'ব। সেইবোৰ জোৰ জবৰদস্তি কৰি লোৱাটো এইটো ভাল নহয়।